জিন্তুমণি বৰাৰ কথা আৰু কমল কলিতাৰ পাথেৰে তেওঁৰ মৰমৰ আজি দুদিনমানৰ পৰা তেওঁক সঘনাই দেখিছোঁ। আগতে যেনেকৈ সপোনত দেখোঁ, আজি কেইদিনমানৰ পৰা তেওঁক বেছিকৈ লগ পাইছোঁ, যেনেকৈ প্ৰথম চিনাকিত লগ পাইছিলোঁ। চকুলৈ চাওঁ, তেওঁ লাজ কৰে, ঠিক প্ৰথমৰ দৰেই। মাতষাৰ লগাওঁ বুলি ভাবোঁ, কিন্তু নলগাওঁ। আগৰ দৰে হাঁহি এটালৈ তেওঁ পাৰ হৈ যায় প্ৰতিদিনে, এটি মিঠা অনুভূতি হৈ। শুনিছোঁ সঘনাই সপোনত দেখিলে মৰমবোৰ হেনো বেছিকৈ বাঢ়ে, সদায় লগ পালে প্ৰেম বেছিকৈ জাগে। কিন্তু এদিন নেদেখিলেও এবছৰ হোৱা যেন লাগেচোন। এনেকৈয়ে অভিমানবোৰ বাঢ়ি এক নিভাঁজ মৰমৰ এখনি সাগৰ হৈ পৰেও। থৌবোৰে খেলিবই দিয়াচোন। সদায় লগ পোৱাৰ বাবে তেওঁৰ মোৰ মাজত অনেক কথাৰ আদান প্ৰদান হৈছে, কিন্তু সন্মুখত নহয়, ৰাতি মেছেজ নাইবা অনলাইনত। তেওঁ নিজকে লাজকুৰীয়া বুলি কয়। হয়ো তেওঁ লাজুকী, ময়ো সেই একেই দিয়া। প্ৰথম দিনা কথা পতাৰ দৰে মই কথা পাতিম, সেই আলিৰ দাঁতিতে থকা কৃষ্ণচূড়াজোপাৰ তলত বহি হেঁপাহৰ পৰশ ঢালিম। তুমি অভিমান কৰিবা, মই অভিমান ভাঙিম। মই খং কৰিম, তুমি মৰমেৰে মোৰ হৃদয়ত জোনাকৰ বৰষুণ ঢালিবা। তেওঁ বৰ ধুনীয়া মনৰো, তেওঁ বৰ সহজ প্ৰকৃতিৰ, দেখিলেই আপোন কৰিব মন যায়। এইকেইদিন তেওঁ অহা যোৱা কৰিছে মোৰ হৃদয়ৰ বাগিচাত। সঘনাই দেখিছোঁ তেওঁক।